নমস্কাৰ, মই জ্যোতিকা। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুদিনৰ মূৰত যাবলৈ ওলাইছোঁ ফুৰিবলৈ বুলি, তো তাৰ কাৰণে ৰেডি হৈ লৈছোঁ। তেন্তে বলক এতিয়া গৈ থাকোঁ। ফাইনেলি গাড়ীত বহি ল'লোঁ আৰু এতিয়া গৈ আছোঁ। মোৰ ফ্ৰেণ্ডকেইজনীয়ে মোক ফোন কৰি আছে অলৰেডি আৰু উঠাবহে পৰা নাই। সিহঁতে সুধি আছে কিমান পালোঁ, দেৰি হৈ গৈছে। যিহেতু আমি গোটেইকেইজনী মানে প্লেন কৰিছোঁ বহুদিনৰ মূৰত, সকলোৱে এক্সাইটেড হৈ আছে লগ পাম বুলি। আৰু এতিয়া মই জালুকবাৰী নামিছোঁ, নামি পেলাই এতিয়া অকণমান গলি যাব লাগিব। সিহঁত আগত ৰৈ দিছে অকণমান। তো ফাইনেলি সিহঁতক লগ পালোঁ ফলৰ দোকানত। ইয়াতে ফল কিনি আছে। আমি খোৱাৰ কাৰণে আঙুৰ ল'ব ওলাইছোঁ, খাম আৰু দেই। জালুকবাৰীৰ পৰা আকৌ আমি গাড়ীত উঠিলোঁ আৰু এতিয়া আমি য'লৈকে মানে যাম বুলি আমি প্লেন কৰিছোঁ তালৈকে গৈ আছোঁ। আৰু এয়া চাওক, আমি আহি পালোঁ দীঘলী পুখুৰী। আমি মানে ভাবিছিলোঁ নেহেৰু পাৰ্কত যাম, কিন্তু নেহেৰু পাৰ্ক বন্ধ আছে। তাৰ কাৰণে আমি ইয়ালৈ আহিব লগা হ'ল। তো আমি নেহেৰু পাৰ্কৰ ওচৰতে যিবোৰ ফাষ্ট ফুডৰ দোকানবোৰ থাকে তাতে আমি কিবাকিবি লৈ মেলি আমি গোটেইকেইজনী আহিলোঁ দীঘলী পুখুৰী পাৰ্কলৈ বুলি। তাকে অকণমান আপোনালোকক দেখাই দিলোঁ ইয়াৰে ভিউ। আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ইয়াতে। উফ, কি যে ক'ম, বহুত ভাল লাগি গৈছে। লগতে মোৰ চুলিখিনি বাৰে বাৰে আগলৈ আহি থাকে। উপায় নাই, চুলিখিনি বাৰে বাৰে গুচাই থাকিব লগা হ'ল। আগলৈ অকণমান আহি আছোঁ বস্তুবোৰ লৈ মেলি। ধুনীয়াকৈ এখন বিচনা চাদৰো আনিছে সিহঁতে। তো বস্তুবোৰ ইয়াতে থৈ দিলোঁ আৰু আমি ওচৰতে দীঘলী পুখুৰীৰ ওচৰতে অলপমান প্লেন জেগা পালোঁ, তাতে আমি বহি লৈছোঁ গোটেইকেইজনী। তো আমি যিখিনি মানে চিপছ, কেক এনেকৈ কিবা কিবি আনিছিলোঁ তাকে আমি অলপমান ডেক'ৰেট কৰি পেলাই আৰু এনেকৈ যে গোটেইকেইজনী আজি মানে লগ হৈছোঁ, বহুত ভাল লাগিছে গোটেইকেইজনীৰ মনটো। আমি বহুদিন মানে এনেকৈ প্লেন কৰি আছিলোঁ ক'ৰবাত যাম, কিন্তু সদায় ফেইল হৈ যায়। তো তাৰ কাৰণে আমি এনেকৈ লগ পালোঁ গোটেইকেইজনী। এইজনী কেক কাটিবলৈ লৈছোঁ। সদায়তো আমাৰ লগ হোৱা নাযায়, কেতিয়াবা মানে যেতিয়া কলেজ আমাৰ খতম হ'ল তো তাৰ পৰা আমাৰ লগেই হোৱা নাই। তো তাৰ কাৰণে আমি এনেকৈ প্লেন কৰিছিলোঁ গোটেইবোৰে, খোৱাত ব্যস্ত। তো বহুত ভাল লাগিছে, ভাল লাগিল কথা বতৰা আমি ধুনীয়াকৈ পাতিলোঁ। এয়া আমি ঠাণ্ডা খালোঁ, বহুত ভাল লাগিলে। এইবোৰে খোৱাবোৰ ভগাই মেলি এয়া মুখত ভৰাইছোঁ মই। প্ৰথম কেক, আমি ইমান দামী বস্তুও লোৱা নাই, তথাপিও মানে এনেকৈ অলপকৈ আমি আনি পেলাই এনেকৈ অকণমান বহি ভাল লাগিছে। অলপমান সময় এনেকৈও যে টাইম স্পেণ্ড কৰিব পাৰিছোঁ। তো গাইজ, অকল ময়ে নহয়, সিহঁতকো এবাৰ দেখাই দিলোঁ। ইহঁতেও ধুনীয়াকৈ প্লেট চাফা কৰি পেলাই খাই আছে ঠিকছে। তো এয়া প্লেটত ধুনীয়াকৈ নেক্সট চিকেন পকৰা লৈ ল'লোঁ খাবলৈ। কি ক'ব গাইজ, ইমান ধুনীয়া বতাহ, তাতে আৰু এনেকৈ খাবলৈ বহিছোঁ। ধুনীয়া বতাহ লৈ এনেকৈ খোলা হাৱাত বহি খাবলৈনো কাৰ ভাল নালাগিব। ওলাবলৈ লৈছোঁ মানে ইয়াতে খাই লৈ, আৰু বস্তুবোৰ আমাৰ যিবোৰ আছিল পলিথিন গোটেইবোৰ আমি ডাষ্টবিনত পেলাই আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এতিয়া নেক্সট আমি ক'লৈ গৈ আছোঁ তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ। আমি আলোচনা কৰি ইয়ালৈ আহি গ'লোঁ গোটেইকেইজনী, আৰু ইয়াতে টিকেট কাটি মেলি আমি ভিতৰলৈ আহিলোঁ। আৰু এজনৰ 50 টকাকৈ হয়। লগতে মোৰ ভিডিঅ'বোৰতো যেন আপোনালোকে মৰম দি যায়, তো দেখাই পাইছে আপোনালোকে মানে ইমান ধুনীয়া ভিউ, আৰু তাতে গৈ ইমান শান্তি, মানে বহুত ভাল লাগিছে মোৰ মনটো। আৰু চাৰিওফালৰ যিটো পৰিৱেশ, মানে ইমান ধুনীয়া ফুল আছে তাত, আৰু গোটেইবোৰ মানে ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ মানে ডেক'ৰেট কৰিছে, তাতে সজাইছে এটা বস্তু, মানে বহুত ভাল লাগিছে মোৰ। তো এতিয়া আমি অকণমান জেগা চাই মেলি গৈ আছোঁ গোটেইকেইজনী, আৰু ফটো উঠিলোঁ ধুনীয়াকৈ। তো এনেকৈ অকণমান ভিডিঅ' আপোনালোকক দেখাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছফালে আপোনালোকে দেখাই পাইছে এইটো ব্ৰহ্মপুত্ৰ, আৰু তাৰ পৰা মানে ব্ৰহ্মপুত্ৰৰ ভিউটো আপোনালোকে ধুনীয়াকৈ দেখা পাব। আৰু ইয়াতে ধুনীয়াকৈ ফুলবোৰ সজাইছে আৰু বিভিন্ন ৰঙৰ আছে, দেখি যে খুব ভাল লাগি গৈছে। তো আজিৰ দিনটোতো খুব ভালদৰে গ'ল মোৰ, আৰু লগতে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চালে। তো আজিলৈ আহিছোঁ, বাই।